guys, welcome back to Christmas YouTube মানে বনাবলাটো ই চাই দিয়া হা তো এতিয়া আমি মানে গহপুৰৰ পৰা ধপাবৰ গৈ আছোঁ বৰঙাবাৰী হৈ তো লগ পাই আছোঁ আপোনালোকক ভিলেজখনত আৰু যাওঁতে ৰাস্তাখন দেখাই থাকিম চাই থাকিব আপোনালোকে আমাৰ ব্লগটো অ'কে এতিয়া টেম্পুত গৈ আছোঁ দুজনী ৰেড লিপষ্টিক লগাই এতিয়া বৰঙাবাৰী বা ক'ত আছে কি আছে একো আইডিয়া নাই আমাৰ গৈ আছোঁ আপোনালোকে চাই থাকিব আমাৰ ব্লগটো আজি দুজনী একে ৰেড হৈ আহিছোঁ আৰু বাগানখন চাওকচোন আপোনালোকে কি ধুনীয়া লাগিছে দেখিবৰ কাৰণে আমি য'ত আছোঁ মানে গহপুৰত তাৰ পৰা আমি য'ত মানে ছাৰ্ভে কৰিব গৈ আছোঁ তো ইয়াৰ পৰা মানে কৈছে যে মানুহবিলাকে 15 কিলোমিটাৰ আঁতৰত আছে জেগাটো তো আমি গৈ আছোঁ তো মানে ভাবিলোঁ যে আপোনালোকক অকণমান মানে দেখুৱাই দিওঁ ঠাইবিলাক গহপুৰত খুব ধুনীয়া হয় জেগাটো দেখিছে ৰাস্তাত মানে এতিয়াও বনাই আছে তো মানে এটা বস্তু হয় যে মানে যেতিয়া বৰষুণ দিয়ে গোটেই পানী ভৰ্তি হৈ যায় ইয়াত মানে সেইটো প্ৰব্লেম হয় আৰু জেগাবিলাক কিন্তু বহুত দূৰত আছে এনেই ধুনীয়াই লাগিলে জেগাবিলাক মানে আমাৰ খুব এনজয় কৰিলোঁ আমি তো এতিয়া গৈ আছোঁ ডাইৰেক্ট ফিল্ডত মানে আজি ছাৰ্ভে কৰি আছিলোঁ ইমান বেয়াকৈ বৰষুণ আহিলে ৱেডাৰটো ইমানে বেয়া হৈ গ'ল মানে এটা ঘৰত দুজনীও একেলগে ফচি গ'লোঁ মই জানি বুজি আহিছিলোঁ হা তাইক বিচাৰি আহিছোঁ তাই ক'ত আছে সেইটো ঘৰতে আহিছোঁ আহি দুজনী ফচি গ'লোঁ ইয়াতে বহি আছোঁ বৰষুণ এৰাই নাই এৰাৰ নামে লোৱা নাই তাৰপিছত আপোনালোকক এতিয়া বৰষুণৰ নজাৰাটো দেখাই দিম চাব ৰ'ব হেল্ল' গাইজ তো আমাৰ ফিল্ডৰ কমপ্লিট হ'ল বৰষুণ ৱেডাৰ বেয়া কাৰণে তাৰপিছত কৰিশ্মাৰ ৰেচপণ্ডেণ্টৰ ঘৰত আহিলোঁ মই আহি চাহ খালোঁ তাইৰ ৰেচপণ্ডেণ্টৰ পৰা চাহ খাই এতিয়া মানে আমি ৰখি আছোঁ বৰষুণটো কেতিয়া কমিব কিন্তু লগতে কি খালা আৰু বিস্কুট খালোঁ আমলা খালোঁ কিন্তু বৰষুণ কমাৰ একো টাইমে দেখা নাই যেতিয়া কমিব তেতিয়া আমি ইয়াৰ পৰা ওলাই যাম মানে কিন্তু বতৰটো বহুত বেয়া তাৰমানে যাব পৰা অৱস্থা নাই আৰু একদম মানে দেখুৱাই দিছোঁ কিন্তু বহুত ধুনীয়া জেগাটো হেল্ল' গাইজ এতিয়া বৰষুণটো এৰাৰ টাইম হৈ গ'ল আমি যাম আৰু এইটো ঘৰত বহিলোঁ তাৰপিছত ছাৰ্ভে কৰিলোঁ চাহ খালোঁ আৰু কি খালোঁ তো এতিয়া আমি তাইৰ ঘৰৰ পৰা ওলাই দিলোঁ আৰু ন তো মানে বৰষুণটো অকণমান এৰিছে সেইটো কাৰণে আমি ওলাই দিছোঁ নহ'লে আৰু যদি বৰষুণ দি থাকে আমাৰ বহুত প্ৰব্লেম হ'ব কাৰণ আমি ছাতি আদি একো অনা নাই তাইৰ ঘৰৰ পৰা পানী চানী লৈ আহিছোঁ আৰু সঁচা কথা ক'ব গ'লে বহুত ভাল লাগিলে দেই তাইৰ ঘৰত বেষ্ট ভিলেজ এবাৰ মানুহৰ মানে ৰেচপঞ্চ মানে বহুত ভাল পাইছোঁ বাকী কেইখনতকৈ এখন বেষ্ট বুলি ক'ব লাগিব মিছাকৈ লাভ নাই ভাল পাইছোঁ যেতিয়া পাইছোঁ আৰু ন আৰু আজি আমাৰ ড্ৰেছকেইটা চাওকচোন আমাৰ মানে প্ৰায়ভাগ মিলিয়ে যায় এনেকুৱাকৈ আৰু কি ক'ব আমাৰ এইকেইটা যে মানে ইউনিফৰ্ম নিচিনা বনি গৈছে কাপোৰ নাই আমাৰ কাৰণ আমি যেতিয়া ট্ৰেইনিং মাৰিব আহিছোঁ ন 5 দিনৰ কাৰণে আহিছিলোঁ সেই একেখিনি কাপোৰে মানে আমাৰ বুজিছা তো মানে ভিডিঅ' চাগে দেখিবা এইকেইজনী একেখিনি কাপোৰে পিন্ধি থাকে চ' মানে এতিয়া আমাৰ কল এটা আহি আছে দেই ছুপাৰভাইজাৰ তো এইটো মানে কলটো লৈ লওঁ ইম্পৰ্টেণ্ট হয় তো ইয়াৰ পৰা ওলাই যাওঁ এতিয়া গাঁওখন দেখুৱাই যাবা বহুত ভাল লাগিলে সঁচা ধুনীয়া বে খুব ভাল লাগিলে গাঁওখন হয় নাই মই এইটো ঘৰটো পাইছিলোঁ কৰিবৰ কাৰণে আৰু মুছফিলাহি ফালে পাইছিলোঁ হয় না ধুনীয়া লাগিছে হেল্ল' তো এতিয়া আমি মানে ওলাই গৈ আছোঁ দেই লাষ্ট আৰু একো বাকী আছে বৰুৱা দিন সেইটো কৰি আছোঁ আৰু ইয়াত মানে বেছিভাগ মানুহ মানে চব বৰুৱা বৰদলৈ ভূঞা মহন্ত মানে ধোপাবৰ জেগাটোত আছে আৰু চব অসমীয়া মানুহ তো ভাল লাগিলে গাঁওখন অকণমান সৰু হয় ন কৰিশ্মা বৰুৱা একে নামৰ পাই গ'লোঁ মানে আমি ইয়াতে তো এতিয়া মানে বতৰটো ইমানে বেয়া কি ক'ম আৰু ইয়াৰ পৰা যাবও আছে নহয় আহিব পৰা মানে ইমানে বতৰ বেয়া একদম মানে ধুমুহা বতাহ চব দি দিছে এফালৰ পৰা আৰু কি ক'ম এতিয়া যাবৰ কাৰণে পাম বা নাপাম এডোখৰ ন মুছফিৰা চা একবাৰ আৰু তাইকতো দেখিছে চাগে দেই মোৰ মানে চব ব্লগতে তাই ওলাই থাকে মোতকৈ বেছি এক্সাইটমেণ্ট তাইহে হয় মানে একেবাৰে মই ইমান নহয়গৈ আৰু কিন্তু মানে ক'ব গ'লে প্ৰজেক্টটো আজি শেষ মানে 1 মাহ হৈ গ'ল আৰু তাই ঘৰৰ বাহিৰত থকা বহুত ভাল লাগিলে মানে মোৰ ঘৰত যাবলৈ ইচ্ছাই যোৱা নাই এতিয়া কিন্তু কি ক'ম আৰু যাবতো লাগিব
কাৰিশ্মা তো আজি আমাৰ ধোপাবৰ লাষ্ট মানে চাৰ্ভেটো লাষ্ট দাইন মানে ইমানতে সামৰণি আৰু আপোনালোকক লগ নাপাম চাগে কাৰিশ্মাকো লগ পোৱা নহ'ব লাষ্ট ব্লগ এবাৰ ডাইৰেক্ট ঘৰত যোৱা হ'ব বিহু আহি আছে তাই ঈদ আহি আছে তো এতিয়া ডাইৰেক্ট ঘৰলৈ যাব আজি গৈ আছোঁ তেজপুৰ আমি তাৰপিছত তেজপুৰৰ পৰা কাইলৈ ওলাই দিম আৰু ভাবিছোঁ সেইটোৱে কিবা হয় একদম বতৰ খুব বেয়া বতৰ বহুত বেয়া আমি চাৰ্ভেটো ভালকৈ কৰিবই নোৱাৰিছোঁ মানে বতৰ বেয়াৰ কাৰণে কালিও আহিছিলোঁ কালিও আহিছোঁ কমপ্লিট কৰিছোঁ গৈ আছোঁ এনেকৈ আহি আছোঁ গৈ আছোঁ মানুহবোৰে চাই আছে আমাক আমাৰ ইউটিউব চেনেলটোৰ কাৰণে যিমান যি হ'ল আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ চাইছে নাই থেংক ইউ কৈ দিব দেই স্পেচিয়েলি মোক বুজিছেনে কাৰিশ্মা অ'কে বাই বাই আৰু আজি মানে আমাৰ ধোপাবৰত কি কয় মানে চাৰ্ভেটো একেবাৰে শেষ হৈ গ'ল মই আপোনালোকক যিহেতু ভিডিঅ'বিলাকত দেখুৱাই থাকোঁ যে আজি আমি চাৰ্ভে কৰিবৰ কাৰণে এইখন গাঁৱত গৈছোঁ সেইখন গাঁৱত গৈছোঁ তো মানে এই চাৰ্ভেটো হৈছে এটা প্ৰজেক্ট গভৰ্ণমেণ্টৰ প্ৰজেক্ট হয় RTI ফালৰ পৰা তো সেইটো বস্তু কৰি আছিলোঁ আমি কেইবাখনো গাঁৱত কৰি আছিলোঁ তো এতিয়া যেতিয়া শেষ কৰিলোঁ ইয়াৰ পৰা মানে বৰঙাবাৰীলৈকে যাবৰ কাৰণে ধোপাবৰ পৰা আজি একোৱেই নাপালোঁ সেইটো কাৰণে আমি আজি খোজকাঢ়ি যাব লগা হৈ গৈছে তো মানে ৰাস্তাত চাই আছোঁ কেনেবাকৈ গাড়ী আহে নেকি কিন্তু আজি নাহিলে যিহেতু বতৰটো বেয়া কাৰণে তো এতিয়া মানে অলপ দেখুৱাই দিছোঁ যে আপোনালোকক চাইডে চাইডে জেগাবিলাক বিৰাট ধুনীয়া আমি মানে ইমান ভাল পাই গ'লোঁ তো এতিয়া গৈ আমি মানে লাষ্ট পালোঁহি বৰঙাবাৰী তো ইয়াত আমি এতিয়া মানে ৱেইট কৰি আছোঁ বাছৰ কাৰণে অকল বাছ বুলি নহয় যি পাওঁ তো এতিয়া আমি ইয়াৰ পৰা ডাইৰেক্ট যাম গহপুৰলৈ আৰু আজি ভিডিঅ'টো ইয়ালৈকে আছিল যদিহে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ আহিছোঁ বাই বাই